গাইজ মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ব্লগটো হ'বলৈ গৈ আছে। এয়া মোৰ পেহী ছোৱালী হয়, বিয়া আছিলে, বিয়াত গ'লোঁ। যিমানখিনি পাওঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এখন বিয়াত কি কি কৰে বা কেনেধৰণে আমাৰ নিয়মবিলাক বেলেগ আছিলে। আমাৰ মা ঘৰ মৰিগাঁৱত আছিলে। এয়া মোৰ পেহী ছোৱালী। এতিয়া ধুনীয়াকৈ গা ধুৱাইছে কইনাজনী। এজনী মোৰ পেহী ছোৱালী হয়। মই বেছি দীঘলকৈ ভিডিঅ'টো বনোৱা নাই, শ্বৰ্টকৈ বনাইছোঁ অলপ। মই কেমেৰা ধৰি থকাৰ কাৰণে সন্মুখত মই দেখা দিবই নোৱাৰিলোঁ। কোনো কথা নাই, আমাৰ গাঁৱৰ মানুহবিলাককে চাওক আপোনালোকে। এই কইনাটো ধুনীয়াকৈ দৰাঘৰ মানুহে সজাইছে। আপোনালোকৰ নিশ্চয় এনেকুৱাই গৈ চাগে। এই সেন্দুৰ দিব। এই মোৰ জেঠাই বাইদেউ হয়তো, আমাৰ জেঠা। আৰু বাকী মানুহবিলাক হৈছে দৰা ঘৰৰ মানুহ। পিন্ধিছে। আজি মোৰ এই ব্লগটো যদি ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, ভিডিঅ'টো শেষলৈ চাব। আৰু পোনপ্ৰথমে যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে মোৰ ইউটিউব চেনেলত চালে ছাবস্ক্ৰাইব কৰি দিব। আৰু ইনষ্টাগ্ৰামত চাই যদি ফেচবুকত চাই যদি ফ'ল' কৰিব। এতিয়া আমি গোটেইবিলাকে ৰাতি গোটেইবিলাক এনেকৈ নাচি আছিলোঁ। মই কেমেৰা ধৰাৰ কাৰণে তাত দেখা নাপালে আপোনালোকে। দেখিছেনে? নাচিলোঁ গোটেই। এই বেণ্ড পাৰ্টি ঘৰত এইবিলাক আমাৰ পৰিয়ালৰ মানুহে নাচি আছে। এটা আমাৰ বৰ্তা ল'ৰা হয়। যেতিয়া কইনা বিদায় দিয়া টাইম হয়, লাষ্ট ফিনিচিঙৰ এনেকৈ গোটেইবিলাকে ডেন্স কৰে। এইটো কইনাজনী ধুনীয়াকৈ নাচি আছে। এনেকৈ গোটেইবিলাকে নাচি বহুত ফূৰ্তি কৰিলোঁ, বহুত এনজয় কৰিলোঁ। বিয়া হোৱাৰ পৰা লাইফত এইখন বিয়াতে ইমানখিনি এনজয় কৰিছিলোঁ, বহুত ভাল লাগিছিল। আমাৰ শুদ্ধ হয়। পেণ্ডেলটো দেখুৱাইছোঁ চাওক, ধুনীয়াকৈ চকীবিলাক পাৰি এনেকৈ লাইন ৰাস্তাটো কৰি থৈ দিছে। যিমানবিলাক প্ৰায় এইবিলাক আমাৰ ঘৰৰ মানুহে আছে। যিহেতু আমাৰ পেহী ছোৱালী বিয়া। পেণ্ডেলটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ইয়াত দুপৰীয়াৰ দৃশ্য এইটো আছিলে। My husband. আমাৰ ওচৰ হয়, যেনে আমাৰ বা হয়। এই কইনাজনী সজোৱা এই বিচনাখন তাত বহিব আৰু এইখন বিচনাখন দিছেনে এইখন তাতে কইনাজনীক ৰখা হ'ব। এতিয়া মেকআপ কৰি আছে। কইনাজনী মেকআপ কৰি আছে। মেকআপ আৰ্টিষ্ট। এদিন আমাৰ বৌ হয়। এতিয়া দুপৰীয়া আহাৰ খাইছোঁ আমি গোটেইবিলাকে। এজনী মোৰ ভণ্টি, এয়া আমাৰ বৰমা হয়। ভিডিঅ'টো চলি গৈ আছে। কইনা আমাৰ টাইম হৈছে। আমাৰ জেঠা এই দৰা আহি গ'ল। এতিয়া ধুনীয়াকৈ এই দৰাক আগবঢ়াই আনিছে। আৰু জানেইতো দৰা অহা টাইমত গোটেইবিলাক মানুহ কি হৈ থাকে। ইয়াত দৰা ঘৰৰ মানুহ গোটেইবিলাক
থকা হৈছে দৰাঘৰ মানুহ। মই প্ৰায় অলপ অলপ ভিডিঅ' গৈছিলোঁ, বেছি কৰা নাই। এয়া দৰা ভগৱান যেতিয়া প্ৰথম আহিছিলে এনেকৈ চাউল মাৰিছিলে, গোটেইবিলাকে নামাৰি চাউল মাৰিছে। মইতো একদম লাষ্টত আছোঁ। এইজনী আমাৰ ঘৰৰে হয়। এইজনী কইনাজনী এতিয়া সেৱা সৎকাৰ কৰি বাহিৰত উলিয়াই দিব। কমেণ্ট কৰিবচোন কইনাজনীক কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাব আপোনালোকে। এয়া ধুনীয়াকৈ কইনাজনীক উলিয়াই এতিয়া বাহিৰত লৈ যাব দৰাৰ ওচৰত। এয়া দৰাৰ ওচৰত লৈ আহিলে, এতিয়া মালা পিন্ধাব দৰাটো। নিশ্চয় আমাৰ নিয়মবিলাকৰ লগত আপোনালোকৰ নিয়মো মিলে চাগে। কমেণ্ট কৰিবচোন কোনখন গাঁও বা জিলাত এনেহেন নিয়মত মানে বিয়া পতা হয়, কমেণ্টত ক'বচোন আপোনালোকে। আৰু বিশেষকৈ ভিডিঅ' ইমান বনোৱা ইণ্টেলিজেণ্টটো নাই। এতিয়া দৰা গাড়ী আহি গ'ল। কইনাজনীক যেতিয়া গাড়ীত উঠাব ওলাইছিলে সেইখিনি টাইমত আমি ৰাতি ভাত খাই আছিলোঁগৈ। ভাত খোৱাখিনি উঠাব নহ'ল, ডাইৰেক্ট ভাত খাই আহি কইনাক গাড়ীত বহাই যোৱাহে মই ভিডিঅ' কৰিব পাৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। বাই বাই। জয় আই অসম। ওম নমঃ শিৱায়।